তো গাইছ সকলোৱে ভিডিঅ' চাওক স্পষ্টভাৱে মহিলা কেইজনমানৰ চুমা খালে লগতে চুমা খোৱাৰ পাছত কি কথা কৈছে তো গাইছ সকলোৱে শুনক। হিমন্ত বিশ্ব শৰ্মাক মহিলাবিলাকে লগ পালে কিয় চুমা খায়? এতিয়া হ'ল তেওঁলোকৰ সেইটো। কিয় মোক কোনে চুমা খায়? 80 বছৰীয়া আইতায়ো চুমা খায়, মোক মোৰ বাইদেউসকলেও চুমা খায়, বাচ্চাও চুমা খায়। কিয় চুমা খায়? কাৰণ তেওঁলোকে মোক নিজৰ ঘৰৰ মানুহ বুলি বিশ্বাস কৰে। আজিকালি আমাৰ অসমৰ মহিলাসকলে বেছিকৈ নিজৰ পুৰুষসকলক ভাল নাপায় বা তেওঁলোকৰ মতাসকলক ভাল নাপায়। কাৰণ কেলৈ আপুনি আহিলে ব্ৰেণ্ডত আপুনি আহিছে হিমন্ত বিশ্ব শৰ্মা, সেইকাৰণে আপোনাৰ মুখে চুখে পকৰে চকৰে চবতে চুমা খাব। আৰু আমাৰ অসমৰ মহিলাসকল চব তেনেকুৱাই, চব চুৱা খোৱা, যেনেকৈ আপুনি স্পষ্টভাৱে গম পায় আপোনাক চুমা খাওঁতে তেওঁলোকৰ ঘৰ দুৱাৰ চব ঠাণ্ডান হৈ গৈছে, মানে এনেকুৱা ষ্টাইলৰ হৈ গৈছে। কিন্তু তেওঁলোকে বুজি নাপায় তেওঁলোকৰ জীৱন নগৰীবিলাকে তেওঁলোকক এৰি দিছে, তলাক দি দিছে, কিন্তু মানে আপোনাক যে তথাপি বহুত ভাল পায়। সেইকাৰণে মই কথাটো কৈছোঁ আপুনি স্পষ্টভাৱে অসম মহিলা সকলোকে বিয়া পাতি লওক। বিয়া পাতি পিনে আপুনি মুখ্যমন্ত্ৰী সুখ্যমন্ত্ৰী খেলিব নালাগে। এনেও আপুনি ল'ৰা ছোৱালী যিমান হ'বই, আপুনি আৰামত নিজৰ ভোট নিজে পাই থাকিব। সেইটো কাৰণে মই কৈছোঁ আপুনি বিয়া পাতক, সকলো চুমা খোৱাতকৈ আপুনি ডাইৰেক্ট বিয়া পাতি লওক, বহুত লাভ হ'ব আপোনাৰ, গম পাইছে।